গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি জানিছে চাগে জুবিন দা দুনুমত আহিব। তো এতিয়া মই মানে ওলাই মেলি ৰেডি আৰু এতিয়া গধূলি নোহোৱাৰ আগতে গৈ লওঁ মানে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ একেবাৰে জুবিন দাৰ গান উপভোগ কৰিব। আৰু জুবিন দাৰ কাৰণে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেললৈ যদি নতুনকৈ আহিছে। তো এতিয়া গৈ থাকোঁ, তো একেবাৰে জুবিন দাৰ গান উপভোগ কৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক। তো এনেদৰে বহুত সময় অপেক্ষা কৰাৰ পিছত জুবিন দা আমাৰ মাজত উপস্থিত হ'ল আৰু আমি গীতৰ কৰিব পাৰিলোঁ জুবিন দা। তো ইয়াত মানুহ ইমানেই বেছি আছিল যে মই জুবিন দাৰ হাতত হাত মিলাবই নাপালোঁ। অলপ দূৰত গৈ চাইহে থাকিলোঁ। তো তাৰ অলপ পিছতেই জুবিন দাই আৰম্ভ কৰিলে তেওঁৰ গীতৰ অনুষ্ঠান আৰু আমি উপভোগ কৰিলোঁ তেওঁৰ গীত।